এই আপোনালোকৰ জেগাও দেখাই আছোঁ ৰ'ব, ধুনীয়া জেগা এইফালে, একদম ধুনীয়া জেগা এইফালে, চাওক 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 চাওক, একদম মেইন ৰোড গৈ আছোঁ। এই মোৰ লগত আছে নৱজিৎ, এই নৱজিৎ একদম বঢ়িয়া, আপুনি চলাব দেই। বাবুটো আমাৰ লগত বহুত টাইম ধৰি আছে দেই। এই বাবুটো চাইকেল আহিছে, উঠিম নেকি চাইকেলত? হা বোলা এই চাইকেলত উঠি আজি আমি সত্ৰ ভ্ৰমণ কৰি বহুত দিনৰ মূৰত চাইকেলত এই চাওঁ। Hey, what's up guys? So, আজি আমি গোটেইকেইটা ওলাইলোঁ। এই চাওক গোটেইকেইটা ওলাইছে। এই ৰেডি নেকি? একদম। চ' গাইজ, আজি আমি এটা ভাবিছোঁ এটা বেলেগ জেগাত যাম। আপোনালোকক বহুত জেগা দেখাই আছোঁ। চ' আজি ভাবিলোঁ এটা নতুন জেগা দেখাম। নতুন জেগা মানে কি, এইখিনি এতিয়া বৰ্তমান আমি আমাৰ গাঁৱৰ ওচৰতে আছোঁ, হিজিলাত ঠাই বুলি কয়। গতিকে আমি আগলৈ গৈ আছোঁ, এটা জেগাত গৈ আছোঁ, চেঙা বুলি কয়। সেই জেগাটোত মানে আমাৰ গুৰু শংকৰদেৱ মানে তেখেত আছে, গুৰুজনাৰ। তেখেতৰ কি আছে, এখন সত্ৰ আছে, শংকৰদেৱৰ ভৰি ধোৱা ঘাট বুলি আছে। গতিকে আমি তালৈ গৈ আছোঁ, আপোনালোকে থাকিব আজি। আৰু স্পেচিয়েলি মই এটা মানে বহুত ভাল লাগিছে, মানে কি মোৰ যিটো চেনেল, সেই চেনেলটোত স্পেচিয়েলি মানে কি কলকাতাৰ পৰা এটা ছাবস্ক্ৰাইবাৰ আহিছে। গতিকে তেওঁক মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। ভিডিঅ'বোৰ ভাল লগা বুলি কৈ আছে। গতিকে ব'লক আজি গৈ আছোঁ, গৈ আছোঁ দেই এইফালে। এয়া চিধা ৰাস্তা, এইটো গৈ আছোঁ। কি ধুনীয়া পৰিৱেশ, অ' মাই গড, ধুনীয়া। আপোনালোকক দেখাম জেগাটো, মই আচলতে যাই পোৱা নাই জেগাটোত, কেনেকুৱা লাগে গম নাপাওঁ আৰু। গতিকে যাই তাত জেগাটো চাম আৰু কেনে লাগে। এই নামটো শুনিছোঁ, শংকৰদেৱৰ ভৰি ধোৱা ঘাট বুলি আছে। গতিকে আমি চাম আজি জেগাটো কেনেকুৱা লাগে। আপোনালোকে থাকিব। এই আপোনালোকৰ জেগাও দেখাই আছোঁ ৰ'ব, ধুনীয়া জেগা এইফালে, একদম ধুনীয়া জেগা এইফালে, চাওক একদম মেইন ৰোড গৈ আছোঁ। এই মোৰ লগত আছে নৱজিৎ, এই নৱজিৎ একদম বঢ়িয়া, আপুনি চলাব দেই। একদম চাওক, এই মোৰ পিছফালে লগৰকেইটা, এই কেনেকে এই মজা এই গৈ আছোঁ, চাই থাকিব আপোনালোকে। আমি আহি এই ৰামপুৰ পাই গ'লোঁ, ৰামপুৰৰ চক পাই গ'লোঁ। এয়া বহুত ডাঙৰ চক, চাওকচোন ইমান ডাঙৰ চক। ইয়াত এখন স্পেচিয়েল একদম হোটেল আছে, ভাল লাগে সেইখনত, মিঠাইবিলাকো ভাল লাগে, টেষ্ট আছে বহুত। আপোনালোকে আহিব কেতিয়াবা, খাই যাব ইয়াতে। এয়া এই চকটো আমি পাই গ'লোঁ। আচ্ছা, আমি আগলৈ গৈয়ে আছোঁ আৰু বহুত জেগা আছে যাবলৈ। এইখন এখন ডাঙৰ হাইস্কুল, ভাল লাগে হাইস্কুলখন, কেতিয়াবা আহিব চাবলৈ ইয়াতে। এয়া গৈ আছোঁ, আমি আগলৈ গৈ আছোঁ। এয়া আপোনালোকে এটা বস্তু দেখাইছোঁ, এখন ইয়াতে নাৰ্চাৰী আছে, বহুত ডাঙৰ নাৰ্চাৰী, বিভিন্ন ধৰণৰ ফুলৰ আছে ইয়াতে আৰু গছো আছে। মই বহুত দিন নিছোঁ ইয়াৰ পৰা। এইখন চাব, এইখন ইমান ডাঙৰ নাৰ্চাৰী। গতিকে কেতিয়াবা লাগিলে আহি যাব এইখনত, বামুণবুঢ়ী গাঁও। এই চাওক না, এই ফুটবল পাৰ্টিবিলাক আমি ময়ো ফুটবল খেলি বহুতেই ভাল পাওঁ, বহুত ভাল লাগে আছে। এইখন চাওকচোন, পথাৰখন চাওক, পথাৰখন ৱাও, কিমান ধুনীয়া ঠাই চাওক। প্ৰকৃতিৰ লগত কোনেও ফেৰ মাৰিব নোৱাৰে দেই, সঁচাকৈ ধুনীয়া জেগা। ৱাও, আমি আহি গ'লোঁ, এইখন দলং পাই গ'লোঁ। আমি প্ৰায় কি পালোঁ, দৌলাশাল পাই গ'লোঁ, দৌলাশাল। ইয়াৰ পৰা আৰু কিছু যাব লাগিব আগলৈ, গৈ আছোঁ আৰু আপোনালোকক অলপ সৌন্দৰ্য দেখাই আছোঁ, চাই যাওকচোন ৰাস্তাৰ কাষৰ। আপোনালোকেতো বেলেগ কাৰত গ'লে সেনেকৈ দেখা নাপাব, আমি এতিয়া বাইকত আহি আছোঁতো, গতিকে চাওকচোন কি ধুনীয়া পৰিৱেশ, চাই যাওক, আপোনালোক দেখাই আছোঁ, আপোনালোকে এনজয় কৰক। আমি দৌলাশাল
দৌলাশালৰ চক পাই গ'লোঁ দৌলাশাল পালোঁ দৌলাশালৰ এইটো প্ৰথম চক ইয়াৰ চক এইফালে এটা মন্দিৰ আছে ৰ'ব এই কালী মন্দিৰ ইয়াত বহুত ডাঙৰকৈ কালী পূজা হয় আপোনালোকে আহিব কেতিয়াবা গম পাই যাব কিমান মানুহ মাই গড বহুত মানুহ হয় আচলতে ইয়া আমি আগলৈ গৈ আছোঁ আৰু যাব লগা বহুত আছে ফাইনেলি আমি যলৈকে আহিছিলোঁ সেইখিনি পাই গ'লোঁ আমি চেঙাৰ চক পাই গ'লোঁ এয়া আমি বৰপেটা ডিষ্ট্ৰিক্টত সোমালোঁ এইখন চেঙা হাইস্কুল ভাল লাগিছে দেই আগলৈ যাব লাগিব এয়া মেইন চকটো আমি কি কৰিব লাগিব আগৰ ফালে অলপ যাব লাগিব যিটো বৰপেটালৈ যোৱা ৰাস্তা আছে মেইন ৰোডটো তাত কি আছে যে প্ৰথম ৰাস্তাটোৰে নহয় তাৰ আগত আৰু এটা ৰাস্তা আছে উত্তৰ ফালে যোৱা আমি সেই ৰাস্তাটোৰে সোমাব লাগিব গতিকে আমি গৈ আছোঁ অলপমান পিছতে পাই যাম সেই ৰাস্তাখিনি তাত এখন চাইনবোৰ্ড লগাও আছে আপোনালোকৰ অসুবিধা নহ'ব তাত গ'লে আপোনালোকে দেখাই পাব ৰাস্তাৰ কাষতে আছে চাইনবোৰ্ড লগাই ডাঙৰকৈ এখন আছে গতিকে আমি অলপ আগলৈ যাব লাগিব এই ৰাস্তাটোৰে নহয় কিন্তু ইয়াৰ আগত আমি আৰু এটা ৰাস্তা পাম সেই ৰাস্তাটোৰে যাব লাগিব অকণমান এই পাই গ'লোঁ আমি এই চাওক চাইনবোৰ্ডখন মই দেখাই আছোঁ ৰ'ব এইখনেই আছে চাওক শ্ৰীমন্ত শংকৰদেৱ ভৰি ধোৱা ঘাট সত্ৰলৈ ধুনীয়া ঠাই আছে কিমান মানে ভিতৰুৱা জেগা হ'লেও ভাল লাগিব হাবিৰ মাজে মাজে আহি আছোঁ হাবিৰ মাজে মাজে পালোৱে আৰু অলপকে ফাইনেলি পাই গ'লোঁ আমি গেট পাই গ'লোঁ চব ৰাস্তাৰ কাষতে পুখুৰী এই ফাইনেলি আহি পালোঁ এইখনে আহিছে এইখনে আহিছে শংকৰদেৱৰ ভৰি ধোৱা ঘাট আৰু ভিতৰ ফালে আছে আৰু আমি যাম এইফালে ভিতৰত গতিকে বহুত দূৰ আহি পালোঁ আৰু এইফালে এই আমাৰ লগত এটা বাবু আছে হাই ঠিক আছে আমি আৰু ভিতৰৰ ফালে যাই আছোঁ হাই গাইস ফাইনালি আহি পাই গ'লোঁ এইখনে কি কেনে অনুভৱ কেনে এটা কি মানে কি জেগাটো কি আছে মানে বহুত ভিতৰুৱা জেগা আচলতে বহুত মানুহেতো গমেই নাপায় যে ইয়াতো এনেকুৱা এটা জেগা আছে গতিকে আমি ভাবিলোঁ আৰু কি যে এনেকুৱা এটা জেগা আমি দেখাব পাৰোঁ নেকি যিটো জেগা বহুত মানুহে গম নাপায় আচলতে আমি সেনেকুৱা জেগা এটা বিচাৰি আহিলোঁ গতিকে জেগাটো গোটেই বেয়া লগা নাই ভালে লাগিছে গতিকে আমি দেখাম হ'ব চাৰাউণ্ডিংটো যেনেকুৱা পৰিৱেশটো ধুনীয়া পৰিৱেশ চাই খুব সুন্দৰ লাগিছে গতিকে আমি গৈ আছোঁ আপোনাৰ চাই থাকক আপোনালোকে আমি দেখাই আছোঁ হে গাইজ ফাইনেলি আমি পালোঁ এইখনে আহিছে কি এইখনে চাওকচোন দেখাই আছোঁ আপোনালোকক এইখনে আহিছে শংকৰদেৱৰ ভৰি ধোৱা ঘাট ধুনীয়া জেগা সেইটো আমি আচলতে একদম বিচাৰি জেগাটো আহিলোঁ গতিকে আপোনালোক চাওকচোন কি ধুনীয়া জেগা আচলতে কোনে গমেই নাপায় এনেকুৱা জেগা যে আছে আমাৰ ওচৰতো মই লোকেশ্যনটো কৈ দিছোঁ আমাৰ চেঙা বুলি কয় চেঙাটো বৰপেটা ডিষ্ট্ৰিক্ট হয় ন বৰপেটা ডিষ্ট্ৰিক্টতে আছে এইটো চেঙাটো এইখনে সত্ৰখন ভিতৰৰ ফালে আমি নাযাওঁ আচলতে এইখনে আছে চাওক ধুনীয়া জেগা চাওক এয়া চাওক সত্ৰখন অলপ মই ধুনীয়াকৈ দেখাই দিছোঁ অলপ পৰিৱেশটো সামগ্ৰিক পৰিৱেশটো দেখাই দিছোঁ কেনেকুৱা লাগে চাওকচোন ধুনীয়া বহুত জেগা আছে বহুত স্পেচ আছে আৰু ইয়াততো নাম কীৰ্তন কৰি আছে কিমান ধুনীয়া এটা পৰিৱেশ শুনিবচোন মই শুনাই আছোঁ আৰু বহুত ডাঙৰ এইটো নামঘৰটো বহুত ডাঙৰ ইয়াত কীৰ্তন কৰি আছে আপোনালোকে শুনকচোন কি ধুনীয়া পৰিৱেশ সঁচাকৈ ভাল লগা এটা পৰিৱেশ আপোনালোকে আহি চাব ভাল লাগিব অনুষ্ঠান যেতিয়া হয় তেতিয়া আহিব এনেও আহিব পাৰিব এই
সত্ৰখনৰ কাষতে মানে নামঘৰটোৰ কাষতে এখন ডাঙৰকৈ কি আছে উদ্যানো আছে ভূপেন হাজৰিকাৰ নামত। ভাল লাগে, বহুত জেগা আছে ভিতৰত, কিন্তু এতিয়া যিহেতু লকডাউন চলি আছে আৰু মানুহবিলাকো এনেকুৱা অহা নাই, গতিকে এইখন এতিয়া বৰ্তমান বন্ধ হৈ আছে। মই বাহিৰৰ পৰাই কেমেৰাতে দেখাইছোঁ। ভাল লাগে জেগাটো, ইমান ধুনীয়া জেগা, বহুত জেগা আছে ভিতৰত আৰু বিভিন্ন ধৰণৰ গছ গছনিও আছে। ভাল লাগে জেগাটো, চাওকচোন। আমাৰ লগত এই এটা বাবু আছে। কি নাম কোৱা তোমাৰ? উদীপ্ত ৰায়। ঘৰ ক'ত তোমাৰ? ইয়াতে? আচ্ছা, তোমাৰ এই জাগাটোত আহি কেনে লাগে কোৱাচোন? আমি ইয়াত নতুনকৈ আহিছোঁ আজি, বহুত দূৰৰ পৰা আহিছোঁ। আমি জাগাটো দেখাই নাছিলোঁ, কেনে লাগে চাব আহিলোঁ। তুমি কোন ক্লাছত পঢ়া? তুমি কোন ক্লাছত? 5ত। আচ্ছা আচ্ছা, কোন স্কুলত পঢ়া তুমি? হয় নেকি? ঠিক আছে। আচ্ছা, এইখনৰ নামটো কি তুমি জানা নাই? শংকৰদেৱ ভৰিধোৱা ঘাট। ঠিক আছে ঠিক আছে, এইও জানে আচলতে। আমি নতুনকৈ আহিছোঁ, গতিকে ভাল লাগিল লগ পাই। ঠিক আছে, আমি সত্ৰখন আহি পালোঁ। আচলতে আমাৰ লগত এখেত আছে, আমি সুধি ল'ম যে এই এনেকুৱা কেনেকৈ স্থাপন হৈছিল বা এই জেগাটো কেনেকুৱা, ক'ত আহিলে পাব আপোনালোকক। আপুনি কৈ দিয়কচোন ডাঙমান, কেনেকৈ স্থাপন হৈছিল বা এই সত্ৰখন? এইখন সত্ৰ আজি বহু বছৰ আগতে আমাৰ শংকৰদেৱে যাওঁতে ভৰি দিছিল। হয় হয়, বহু বছৰ ধৰি হোৱা নাছিল। আজি 6-7 বছৰমানৰ পৰা এইখন স্থানখনত চৰকাৰে অলপ সহায় সাহায্য কৰিলে। তাৰপিছতে মানে আমাৰ নামঘৰ আৰু মানুহ হৈ আছে। হয় হয়, ঠিক আছে। এনেই জেগাখিনি বহুত ভালে লাগিছে। এনেই এতিয়া কিবা ইয়াত প্ৰগ্ৰেম হয় নেকি, অনুষ্ঠান হয় নেকি কেতিয়াবা? অনুষ্ঠান মানে এতিয়া ধৰা মানে এই জন্ম তিথিত মানে নাম কীৰ্তন কৰে বৰ্তমান। আৰু মানে সত্ৰবিলাক বৰপেটা সত্ৰৰ পৰা মানে হেৰি আহি মানে এতিয়া অলপ অনুষ্ঠান কৰে আৰু অনুষ্ঠান কৰে। আচ্ছা, এই মানুহ মানে বেলেগৰ পৰা যদি মানুহ ইয়াতে আহিব খোজে তাৰমানে, যেনেকৈ ধৰক গাঁৱত সভা হ'লে মানুহ যাব খোজে, ইয়াতো কিবা তেনেকুৱা কিবা অনুষ্ঠানত আহিব পাৰি নেকি? মানে ডেট বা তাৰিখ কেনেকুৱা মাহত আহিব পাৰিব? এতিয়া ডাঙৰকৈ কিবা অনুষ্ঠান হয় নেকি ভাদ মাহত? অনুষ্ঠান মানে এনেই বাহিৰাকৈ নহয় আৰু এই জন্ম তাৰিখ বা মৃত্যু তাৰিখত আহিব পাৰে। হয় হয়, আহিলে আৰু বাকী এনেই বেলেগ টাইমত আহিলেও এতিয়া জেগা আছে, ভাত বনাব জেগা আছে বা থকা জেগা আছে নেকি? সুবিধা আছে, সেইখিনিৰ কাৰণে মানে বেলেগ জেগাৰ পৰা আহি মানে ইয়াত থাকিব পাৰিব? পাৰে। সঁচাকৈ সঁচাকৈ ভাল লাগিল। আপোনাৰ নামটো কৈ দিয়ক। মোৰ ৰাজেন্দ্ৰ ৰায়। ৰাজেন্দ্ৰ ৰায়, ঠিক আছে ঠিক আছে। আৰু এনেই ভিতৰৰ ফালে সেই যে আছে, মানে ইয়াত নাম কীৰ্তন হয় আৰু আচলতে ইয়াত নাম কীৰ্তন হয়। মই অলপমান দেখাই দিছোঁ, অলপমান দেখাই দিছোঁ। বহুত ডাঙৰে আচলতে, বহুত ডাঙৰ। ইয়াত কিমানজনমান মানুহ ধৰিব একেলগে? 1000 মান ধৰিব চাগে ন? হয়, বহুত ডাঙৰে আছে ইয়াতে, বহুত ডাঙৰ আছে আচলতে। ঠিক আছে, ভাল লাগিল। এইফালে ধুনীয়া জেগা। এইফালে চাওক না, কিমান স্পেচ আছে, বহুত স্পেচ আছে, বহুত স্পেচ। বাবুটি আমাৰ লগত বহুত টাইম ধৰি আছে দেই। এই বাবুটি চাইকেল লৈ আহিছে, উঠিম নেকি চাইকেলত? বোলা এই চাইকেলত উঠি আজি আমি সত্ৰ ভ্ৰমণ কৰিম বহুত দিনৰ মূৰত চাইকেলত। এই চাওক, ধুনীয়া ধুনীয়া। ইফালে বহুত জেগা আছে। খুৰা ইয়াতে থকা ঘৰো আছে বোলে? হয়, থাকিব পাৰিব আৰু না আহিলে? ৰান্ধনী ঘৰো আছে। আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম দিগম্বৰ পাঠক। দিগম্বৰ পাঠক, এখেতো আছে আমাৰ লগত। গতিকে এখেতসকলে আছিল আচলতে অলপ আগতে নাম প্ৰসংগ কৰি আছিলে, আমাৰ আচলতে দেৰি হৈ গ'ল। ভাল লাগিল আহি ইয়াতে। আপোনালোকৰ যদি ইচ্ছা আছে ইয়াতে আহিব পাৰিব।
আৰু অনুষ্ঠানটো যেতিয়া হয় তেতিয়াও আহিব পাৰিব বঢ়িয়া হয় বহুত ধুনীয়া জেগা এইটো আৰু এটা সৌন্দৰ্য দেখাই আছোঁ ৰ'ব এই সত্ৰখনৰ মানে ঠাইতে আছে কাষতে এখন বাগিচা আছে আৰু লগতে এটা ডাঙৰ পুখুৰী আছে এইটো পুখুৰীটো দেখাবলৈ আমাৰ যিটো মানে নগাঁৱত আছে শংকৰদেৱৰ বৰদোৱা সেই ঠাইতো এটা পুখুৰী আছে সেই তাৰলৈকে মনত পৰি যাব ইমান ডাঙৰ চাওকচোন ধুনীয়া ঠাই আপোনালোকে নিশ্চয় আহিব ইয়াতে খুব ভাল লাগিব অনুষ্ঠান চলি থকাৰ সময়তো আহিব পাৰে বহুত ভাল লাগিব কিমান ডাঙৰ চাওক পুখুৰীটো কিমান ডাঙৰ গতিকে এইখনেই হৈছে শংকৰদেৱৰ ভৰি থোৱা ঘাট সত্ৰ গতিকে আপোনালোকে চাগে দেখাই নাছিলে ইমান ভিতৰুৱা ঠাইতো এনেকুৱা এখন সত্ৰ আছে যে গতিকে মই আজি ভাবিলোঁ আপোনালোকক কিবা এটা নতুন বস্তু দেখাওঁ গতিকে আহি গ'লোঁ ইয়াতে ভাল লাগে দেই বহুত জেগা আছে আপোনালোকে স্পেচটো বহুত আছে আপোনালোকে কাৰ পাৰ্কিঙৰ কোনো অসুবিধাই নাই আহি যাব পাৰে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো গতিকে আজিলৈ এইখিনিতে আৰু আগলৈ নতুন ভিডিঅ' দি থাকিম ধন্যবাদ